Good afternoon everyone. Assamese blogger Dimpy চেনেলটোলৈ মই ডিম্পিয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি বৃহস্পতিবাৰ আজি ব্লগটো দুপৰীয়াৰ পৰা আৰম্ভ কৰিব লৈছো ৰাতিপুৱাৰ পৰাই মোৰ কামখিনি হৈ গ'ল আৰু এতিয়া শুনিছো 1:42 পৰা সূৰ্যগ্ৰহণ লাগিব সো হেইবাবে সোনকালে ভাত পানী ৰান্ধি লওঁগে কোৱা শুনিছো যে মানে গ্ৰহণ লগা সময়খিনি খোৱা কৰিব নালাগে আৰু ৰাতিপুৱাৰ মায়ে ফোন কৰি সেইখিনি জনাইছে আৰু হেইবাবে সোনকালে ভাত পানী ৰান্ধি লওঁগে তাৰ পৰা খাই মেলি লওঁ তাৰ পৰা আৰু আজিনো কি বনাইছো হেয়াও আপোনালোকৰ আগত শেয়াৰ কৰিম তেন্তে চাই থাকিব মোৰ চেনেলটো ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিওসমূহ আপোনালোকে পাই থাকে আৰু মই সূৰ্যগ্ৰহণ হওক চন্দ্ৰগ্ৰহণ হওক যিকোনো হয় এবোৰ গ্ৰহণ সহন মানু অলপ চলপ মানু আৰু যিমানখিনি পাৰো আসলতে মানিবও লাগে বাৰু যিকি নহওক আজি মোৰ ব্লগটো আৰম্ভ কৰো আৰু আজি মই আপোনালোকৰ বাবে বিউটি টিপস এটা লৈ আহিছো ড্ৰাই স্কিনৰ কাৰণে অইল স্কিনৰ কাৰণে আৰু কিছুমানৰ কম্বিনেশনৰ থাকে সেইখিনি কাৰণে সো মোৰ ভিডিওটো হেখলৈ চাই থাকিব তেন্তে সোনকালে যাও ভাতকিটা বনাই লওঁগে তাৰ পৰা আৰু এটা আপোনালোকৰ বাবে এটা বইল ৰেচিপি লৈ আহিছো হেয়াও আপোনালোকক দেখুৱাম তেনেহলে চাই থাকিব লেটস গো তাৰ বাবে মই লৈছো জিকা আৰু দুটামান ভেন্ডি লৈছো মই ইয়াত দুটা জিকা আৰু 4-5টা মান ভেন্ডি লৈছো এখিনি ধুই এনেদৰে ভালদৰে কাটি লৈছো আৰু দুটা কেঁচা জলকীয়া লম যিহেতু মই ৰেচিপিটো বইল বনাম বুলি কৈছিলো তথাপিটো মই অকনমান মিঠা তেল দি লৈছো আৰু এনেকৈ কেৰাহীখনত গৰম কৰি ললো এখিনি তেল আপোনালোকে নিদিও বুলি ভাবিলেও নিদিব পাৰে আৰু মই দুটামান জিৰা এনেকৈ ফুটাই লম জিৰাখিনি ফুটাৰ পিছত প্ৰথমে মই কাটি ৰখা জিকাখিনি দি দিম আৰু এইখিনি ভালদৰে হেতাৰে লৰাই দিম আপোনালোকে তেল নিদিও বুলি ভাবিলেও নিদিব পাৰে মই ভুলতে দি পালো আসলতে মই নিদিয়াকৈ বনাও আজি অকমান খৰখেদা হ'ল পাহৰি দিলো আৰু অলপ সোৱাদ অনুসৰি নিমখ এইখিনিত মই হালধি ব্যৱহাৰ নকৰো এনেকৈ ভাল লাগে খাবলে অলপ সময় পিছত এখিনি চাও আৰু ইয়াত মই অকনমান ধনিয়া পাউডাৰ দিম নিদিলে একো কথা নাই সোৱাদৰ কাৰণে মই ব্যৱহাৰ কৰিছো ভালদৰে লৰাই আকৌ ঢাকি দিম অকমান সময় আৰু তাৰ পিছত এতিয়া মই ইয়াত ভেন্ডিকিটা কাটি ৰখা ভেন্ডিকিটা এড কৰি দিছো আকৌ এখিনি ভালদৰে লৰাই দিম আৰু কেঁচা জলকীয়া দুটা দিছো আৰু ইয়াত মই একো ব্যৱহাৰ নকৰো অলপ সময় পিছত পানী দিম 2 মিনিট মান সিজাৰ পিছত আৰু এইখিনি সিজালৈকে আজি অকমান খৰখেদা হৈছে সোনকালে ভাত খাম যে আৰু মই কণী দুটা অমলেটৰ কাৰণে ৰেডি কৰি লৈছো হালধি অকনমান নিমখ এড কৰিছো আৰু পিয়াজ জলকীয়া হেয়া জুনে যি দিয়ে আৰু মই এনেকৈ বনাও সিম্পল কে আৰু এতিয়া এখিনি চাওচোন হল নাই ৰেডি হৈ গৈছে আৰু পানী দিব সময় হৈছে ইয়াত এতিয়া পানী এড কৰি দিম মই বেছি পানীও নিদিব বৰ সোৱাদটো কিবা হৈ যায়গে অলপ পানী এড কৰিব খিনি ভালদৰে লৰাই আকৌ উতলিবলৈ দিম 2 মিনিট মান অলপ উতল অহাৰ পিছতে ইয়াত মই অকমান টেঙা এড কৰি দিম গৰমত টেঙাৰ জুল খাই অলপ ভাল লাগে হেবাবে মই টেঙাটো এড কৰি দিছো আপোনালোকে স্কিপ কৰিবও পাৰে নিজৰ চইচ মই দি ভাল পাওঁ সেইখিনি মোৰ হৈ গ'ল এতিয়া মই আমলেটটো বনাই লওঁ সোনকালে আজি একেবাৰে শৰ্টকে ভাত গিটা খাব লাগিব একেবাৰে সময় কম গ্ৰহণ লগাৰ আগতে ভাতগিটা খাব লাগিব বাবে আজি লৰালৰি কৰিছো অলপ
ফ্ৰেণ্ডছ, এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া অকণমান ভাবিলোঁ আপোনালোকৰ আগত কথা পাতোঁ। আৰু কথাটো কিনো পাতিম, আৰু এটা কথা শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। পৰহি যে অৰ্ডাৰ দিছিলোঁ এই আপোনাৰ মাইকটো এই ইউটিউবৰ ভিডিঅ' বনোৱাৰ বাবে, সেইটো মানে কি ৰিটাৰ্ণ দিব লগা হ'ল। একো শুনি নাপাওঁ, মই আচলতে ব্যৱহাৰ কৰিব নাজানিবও পাৰোঁ। বাৰু যি কি নহওক, সেইটো মোক ভাল নালাগিলে বাবে মই সেইটো ৰিটাৰ্ণ কৰি দিলোঁ। আৰু আপোনালোকেও জনাব কিবা যদি তেনেকুৱা মাইক মানে মোৰতো একো আইডিয়া নাই, হ'লেও আপোনালোককে সুধিছোঁ, কোনোবাই যদি জানে কিবা অভিজ্ঞতা আছে মাইকৰ ওপৰত নিশ্চয় জনাব। আৰু সেয়াই আৰু তাৰপিছত এতিয়া বিউটি টিপছ দিম বুলি কৈছিলোঁ যে, সেয়া ড্ৰাই স্কিন, অইলি স্কিন আৰু কম্বিনেশ্যন স্কিনৰ কাৰণে হ'ব। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু স্কিন কেয়াৰৰ বা বিউটি টিপছৰ বাবে মই লৈছোঁ ডাবৰ হানি, যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে, মই এইটোৱে লৈছোঁ। আৰু ঘৰুৱা হালধি লৈছোঁ, এইখিনি মোৰ ঘৰুৱা হয়, ঘৰত পিছা হালধি হয়। আৰু লৈছোঁ ডাবৰ গোলাপ জল, ৰ'জ ৱাটাৰ, মই ডাবৰ কোম্পানীৰ লৈছোঁ, ব্যৱহাৰ কৰোঁ। আৰু কেঁচা গাখীৰ অকণমান লৈছোঁ। কেঁচা গাখীৰৰ ঠাইত দৈ ল'বও পাৰে, মোৰ ওচৰত দৈ নাছিলে, সেইবাবে মই কেঁচা গাখীৰ অকণমানেই লৈছোঁ। আৰু এইখিনিৰ পৰাই মই এতিয়া আপোনালোকক কেনেকৈ মই মোৰ ডেইলি স্কিন কেয়াৰ লওঁ সেয়া মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু প্ৰথমে মই ড্ৰাই স্কিনৰ বাবে লৈছোঁ, ইয়াত লৈছোঁ মই হানি 1 চামুচ লৈছোঁ। আৰু তাৰ লগতে মই এচামুচ হালধি এড কৰিছোঁ। আপোনালোকে বজাৰৰ মানে আমি যোনটো খাওঁ সেইটো পেকেট হালধি নল'ব, পাৰিলে ঘৰুৱা হালধি ব্যৱহাৰ কৰিব। আৰু এইখিনি এনেদৰে মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰাৰ পিছত আপোনালোকে মুখত ইউজ কৰিব পাৰে। মোৰ ড্ৰাই স্কিন নহয়, মোৰ কম্বিনেশ্যন স্কিন, সেইবাবে মই এইটো ব্যৱহাৰ নকৰোঁ। আপোনালোকক দেখাবলৈ মই পেকটো বনাই দেখুৱালোঁ। আৰু এইফালে মই অইলি স্কিনৰ কাৰণে লৈছোঁ অকণমান গাখীৰ লৈছোঁ, ডাঙৰ চামুচে 1 চামুচৰ জোখৰ হ'ব। আৰু সেই একেখন চামুচেৰে মই ইয়াত হানি এড কৰি দিম। মই কৈছোঁৱে আপোনালোকক, যদি দৈ আছে দৈ ব্যৱহাৰ কৰিব ফৰ অইলি স্কিন। আৰু এইখিনি এনেদৰে ভালকৈ মিক্স কৰি ল'ব। আৰু কটন বা ব্ৰাছৰ সহায়েৰে বা হাতেৰেও লগাব পাৰে, কোনো কথা নাই, যেনেকৈ সুবিধা হয়। এইখিনি 5 মিনিট বা 10 মিনিট, 5-10 মিনিট লগোৱাৰ পিছত শুকোৱাৰ পিছত ধুই দিব। আৰু মই এতিয়া মোৰ স্কিনখন কম্বিনেশ্যন স্কিন, মই আপোনালোকক দেখুৱাম কম্বিনেশ্যন স্কিনৰ কাৰণে। আৰু মই পেকটো লগোৱাৰ আগত মুখখন চাফাকৈ ধুই লৈছোঁ। খালী পানীৰেও ধুব পাৰি, মই খালী পানীৰে ধুইছোঁ, কাৰণ মই একো মেকআপ মোৰ মুখত নাই, জাষ্ট লিপষ্টিক অলপ আছে। আৰু মোৰ পেকটোৰ কাৰণে মানে কম্বিনেশ্যন স্কিনটোৰ পেকৰ কাৰণে মই ইয়াত এচামুচ হানি লৈছোঁ চেম। আৰু ইয়াত এড কৰি দিম গোলাপ জল 1 চামুচ। কম্বিনেশ্যন স্কিনৰ কাৰণে এইটো বহুত বেটাৰ হয়। মোৰ স্কিনখন অলপ শুকান, অলপ তেলেতীয়া কেতিয়াবা, সেইকাৰণে মই নিজে ভাবি লৈছোঁ আচলতে মোৰ স্কিনখন কম্বিনেশ্যন। মই এইটোৱে ইউজ কৰি আহিছোঁ, সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু এইখিনি এনেদৰে মিক্স কৰি ল'ম। তাৰপৰা এতিয়া মই এপ্লাই কৰি দেখাম আপোনালোকক। এইখিনি মোৰ পেকটো এতিয়া মই এপ্লাই কৰিম। মই হাতেৰে এপ্লাই কৰি দিলোঁ। আপোনালোকে কটনৰ সহায়ো ল'ব পাৰে বা ব্ৰাছ দিও ইউজ কৰিব পাৰে। মোৰ ওচৰত নাছিলে, কটন নাছিলে এতিয়া, আৰু ব্ৰাছডালো বিচাৰি থাকিবলৈ মন নগ'ল, সেইবাবে মই হাতেৰে লগাই দিলোঁ। এইখিনি ভালদৰে লগোৱাৰ পিছত 5-10 মিনিটৰ পিছত ভালদৰে শুকোৱাৰ পিছত মই মুখখন ধুই দিম। আপোনালোকে হাততো ইউজ কৰিব পাৰে, একো নাই।
ময়ো অলপ হাতত লগালোঁ হৈ গ'ল আৰু এইখিনি অলপ পিছত ধুই দিম মানে 5-10 মিনিটৰ পিছত শুকুৱাৰ পিছত মোৰ পেকটো শুকাই গ'ল আৰু এতিয়া মই ভালদৰে ধুই আহিলোঁ মই এনেদৰে ইউজ কৰোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু এবাৰ ইউজ কৰি চাব ৰিজাল্ট সঁচাকৈ বহুত ভাল হয় মইতো ব্যৱহাৰ কৰিয়ে থাকোঁ আৰু এতিয়া অকণমান কেৰম খেলোঁ কেৰম খেলি মই বহুত ভাল পাওঁ কোনে কোনে ভাল পায় জনাব মোৰ 20 30 কমাই যা 50 ফাউল হৈ থাকিলে কিন্তু ময়ে জিকো এখেতৰ 90 হৈছে দেই আৰু মোৰ এফালে 150 আৰু 10 পইণ্ট লাগে এইবাৰ নোসোমালে একো নাই য়েছ 160 মই জিকিলোঁ সো ফ্ৰেণ্ডছ আজি মোৰ বিউটি টিপছ কিটা কেনেকুৱা লাগিলে জনাব আবেলিটো তেনেকৈ গ'ল কেৰম খেলিলোঁ অকণমান এওঁৰ লগত আৰু মই জিকিলোঁ সো এতিয়া আৰু তেনেকৈ একো নাই চাহ তাহ খালোঁ আৰু এওঁৰ ডিমাণ্ড যে এতিয়া কিবা মিঠা খাই বোলে মানে পায়স বনাই দিব লাগে সো মই এতিয়া যাওঁ পায়স বনাওঁগৈ অকণমান মই চাউল তিয়াই থৈ আহিছোঁ সো সেয়াই আৰু আজি দিনটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিলে মোৰ ব্লগটো চাই ভাল পালে নিশ্চয় কমেণ্টত ক'ব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সেয়াই আৰু চাই থাকিব তেনেহ'লে আছামিজ ব্লগাৰ ডিম্পী আজিলৈ ইমানতে সামৰিছোঁ বাই বাই